নমস্কাৰ সকলোকে সকলোকে লেটছ এপ্ৰ'চ ফাউণ্ডেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু আজি এইটো মোৰ এই চেনেলটোত প্ৰথম ভিডিঅ' গতিকে প্ৰথম ভিডিঅ'টোত আজি আলোচনা কৰিম যে নিশ্চয় তোমালোকৰ HSLC এক্সাম আহি আছে 2027ত গতিকে সেই এক্সামটোত তোমালোকে কেনেকৈ 90+ এটা স্ক'ৰ কৰিব পাৰা বা ইভেন 95+ এটা পাৰ্চেণ্টেজ কেনেকৈ আনিব পাৰা তাৰ বিষয়ে আমি আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কওঁ যে তোমালোকক মই ক'বলৈ যোগ্য হয় নে নহয় গতিকে মই ক'ব বিচাৰোঁ যে মই HSLC দিছিলোঁ 2024ত গতিকে 24ত যেতিয়া মই দিছিলোঁ মোৰ পাৰ্চেণ্টেজ আছিল 94% চ' মই ভাবিছোঁ যে তোমালোকক মই এটা ধাৰণা দিব পাৰিম কেনেকৈ এপ্ৰ'চ কৰিব লাগে এই এক্সামটোত তোমালোকে বুজিব পাৰিবা এতিয়া পলম নকৰি আহা এতিয়া প্ৰথম কথাটো চোৱা তোমালোকে যদি 10ম শ্ৰেণীত পায়ো ক্লাছ 10লৈ পায়ো যদি এতিয়া ভাবি আছে যে আমি মুখস্থ বিদ্যাৰ সহায়ত HSLC পাছ কৰি যাম আৰু অন্ততঃ আজিৰ যুগত বিগত 3-4 বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ যিটো ধাৰণা বা পেটাৰ্ণ হৈ গৈছে কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকতসমূহ আহিছে তোমালোকে দেখিছাই গতিকে সেই ক্ষেত্ৰত সেইবোৰ ভাবি গুণিও যদি তোমালোকে মুখস্থ বিদ্যা কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকৰ গোটেই আশাটো মিছা হ'ব কাৰণ তোমালোকে এতিয়া পৰীক্ষাটোত কি কৰিব লাগিব তোমালোকৰ স্কুলবোৰত কৈ আছে সকলোৱে কৈ আছে যে কনচেপচুৱেল ক্লেৰিটি লাগিব অৰ্থাৎ কনচেপচুৱেল ক্লেৰিটি মানে কি তোমালোকে মেমৰাইজেশ্যন কৰিবা মুখস্থ বিদ্যা কৰি বহু সময় হাৰ্ড ৱৰ্ক কৰিব পাৰা বা যদি তোমালোকৰ কনচেপচুৱেল ক্লেৰিটি নাথাকে মূল তোমালোকে কামটোৱে কৰিবলৈ এৰি থৈ যাবা সেয়েহে যিসকলে কনচেপচুৱেল ক্লেৰিটিত ধ্যান দিবা কনচেপ্টত ধ্যান দিবা তেওঁলোকে নিশ্চয় এই পৰীক্ষাটোত ভবা ধৰণে এপ্ৰ'চ কৰিব পাৰিবা আগবাঢ়িব পাৰিবা এতিয়া আমি যদি চাওঁ যে সঁচাকৈ এভাৰেজ এপ্ৰ'চ আৰু 90+ এপ্ৰ'চৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি চোৱা এভাৰেজ এপ্ৰ'চ তোমালোকে এতিয়া বহুতে এভাৰেজ এপ্ৰ'চটোৱে কৰি আছা নিশ্চয় এতিয়া তোমালোকে ভাবিছা যে আমি 90+ এপ্ৰ'চটো বা স্মাৰ্ট ৱৰ্কটো অৰ্থাৎ 90+ এটা আমি পাওঁ এতিয়া তাৰ কেইটামান চিম্পল তোমালোকক মই কম্পাৰিজন এটা দেখুৱাই দিছোঁ চোৱা এভাৰেজ ষ্টুডেণ্টখিনিয়ে কি কৰি থাকে যে মেমৰাইজেশ্যনত বেছি গুৰুত্ব দিয়ে মুখস্থ বিদ্যাত বেছি গুৰুত্ব দিয়ে কিন্তু আজিৰ সময়খিনি যদি 90+ পাব বিচাৰিছা তেনেহ'লে মই কৈছোঁৱেই কিহত গুৰুত্ব দিব লাগিব কনচেপ্টত গুৰুত্ব দিব লাগিব চ' কনচেপ্টটো আমাৰ মেইন হৈ গৈছে তাৰপাছত কি হয় ষ্টুডেণ্টখিনিয়ে কি ভাবে জানানে কিমান বেছি পঢ়িছোঁ আমি কিমান ঘণ্টা পঢ়িছোঁ সেইটোত বেছি গুৰুত্ব দিয়ে কিমান ভালকৈ পঢ়িছোঁ কিমান বুজিছোঁ সেইটো বস্তুত গুৰুত্ব নিদিয়ে গতিকে কি কৰে এভাৰেজ এপ্ৰ'চটো সেইটো কাৰণে হয় যে 15 আৱাৰ্ছ নালাগে 20 আৱাৰ্ছ 12 আৱাৰ্ছ তেনেকৈ ষ্টুডেণ্টখিনিয়ে পঢ়ে তেওঁলোকৰ মগজত এইটো থাকে যে আমি বেছি সময় পঢ়িছোঁ মানে আমাৰ ৰিজাল্ট ভাল হ'ব কিন্তু মূল কথা সেইটো হয় জানো যদি তুমি কথাবোৰ নুবুজাই তেনেহ'লে কেনেকৈ পৰীক্ষা ভাল হ'ব গতিকে আমি কি কৰিব লাগে যেতিয়া আমি 90+ এপ্ৰ'চ এটাত যাওঁ তেতিয়া আমি হাই ফ'কাছ টাৰ্গেটেড ষ্টাডি ব্লকছ অৰ্থাৎ আমি বহুত বেছি নপঢ়োঁ বেছি সময় নপঢ়োঁ আমি কিমান বুজিছোঁ কিমান বুজি পাইছোঁ সেয়া আমি বেছি গুৰুত্ব দিওঁ অৰ্থাৎ 10 ঘণ্টা পঢ়ি যদি মই একো বুজি পোৱা নাই কিন্তু 1 ঘণ্টা পঢ়ি যদি সেই একেটা টপিকে মই বুজি পাইছোঁ তেনেহ'লে মই কোনটো প্ৰিফাৰ কৰিম 1 ঘণ্টাকে প্ৰিফাৰ কৰিম কথাবোৰ তেনেকুৱা তাৰপাছত কি হয় চোৱা এভাৰেজ ষ্টুডেণ্ট এজনে কি কৰিব বিচাৰে যে গোটেইখিনি পঢ়িম গোটেইখিনি মানে কি ধৰা আজি চেপ্টাৰটো কমপ্লিট কৰিব লাগে মানে বুজক নুবুজক চেপ্টাৰটো কমপ্লিট কৰিব বিচাৰে বাট এজন 90+ ষ্টুডেণ্টে কি বিচাৰে যে মই আজি এইটো টপিক যদি পঢ়া নাই মই চেপ্টাৰটো শেষ কৰিব নালাগে এই টপিকটো যেতিয়ালৈকে মই নোৱাৰোঁ তেতিয়ালৈকে মই লাগি থাকিম গতিকে এই কথাবোৰ কোৱাৰ মূল কথাটো হৈছে যে তোমালোকৰ এতিয়া আৰম্ভণি হৈছে পৰীক্ষালৈ যথেষ্ট দিন আছে গতিকে এতিয়াৰ পৰা এই অভ্যাসসমূহ কৰা যদি বস্তুবোৰ বুজি পোৱা নাই তেনেহ'লে বুজিবলৈ চেষ্টা কৰা মই যে কমপ্লিট কৰি যাব লাগিব এনেকুৱা ধৰণৰ কথা নহয় যে মই আমুক মাহৰ ভিতৰত মই গোটেই কিতাপখন শেষ কৰিম এনেকুৱাহে কথা যে মই বস্তুটো নুবুজিলে কিন্তু মোৰ পিছত দিগদাৰ হ'ব বুজি পাইছা গতিকে পৰীক্ষাত প্ৰশ্ন যিকোনো ধৰণৰ আহিব পাৰে গতিকে চায়েন্স অফ স্ক'ৰিং 90% বিগিনছ উইথ হাউ ইউ ফ্ৰেম দ্য টাস্ক গতিকে তোমালোকে কেনেকৈ তোমালোকৰ টাস্কবোৰ ফ্ৰেম কৰিছা তাৰ ওপৰতে গোটেইখিনি বস্তু নিৰ্ভৰ কৰিব গতিকে আমি আজি এইখিনি কথাই পাতি আছোঁ আৰু যদি তাৰ পাছৰ আমি ষ্টেপটোলৈ যাওঁ যে পাছৰ ষ্টেপটো কি আছে এতিয়া এইটো বৰ ডাঙৰ কথা চোৱা মেপিং দ্য বেটেল ফিল্ড বুলি আছে চ' বিফৰ অপেনিং এ বুক ডাউনলোড দ্য লেটেষ্ট SEBA কাৰিকুলাম চ' আমাৰ তোমালোকে যেতিয়া 11-12ত যাবা মই ষ্টুডেণ্টখিনিক 11-12ৰ ষ্টুডেণ্টখিনিকো কওঁ যে এতিয়াই অৰ্থাৎ 10-ৰ 9-ৰ পৰা এই অভ্যাসটো তোমালোকে কৰা যে চিলেবাছখন পঢ়িম বা আমি কাৰিকুলামখন পঢ়িম অ'কে আমি কাৰিকুলামখন পঢ়িম বা চিলেবাছখন আমি পঢ়িম কিয় পঢ়িম সেইটো এটা ডাঙৰ কথা কাৰণ আমাৰ চোৱা তোমালোকে 11-12ত গ'লে গম পাবা যে চিলেবাছখন পঢ়াটোৱে মেইন ৰেফাৰেঞ্চ বহুত ওলাব গতিকে তোমালোকে কি কৰিবা এতিয়া সেৱাৰ কথা কওঁতে চোৱা ফাৰ্ষ্ট কাৰিকুলামখন পঢ়ি লোৱা আৰু তোমালোকৰ এবাৰ কি হৈছে নিউ টেক্সট বুক আহিছে কিছুমান ছাবজেক্টৰ চাৰ্টেন ছাবজেক্টৰ চ' নিউ টেক্সট বুক আহিছে যেতিয়া আমি কাৰিকুলামখন চাই লোৱা ভাল হ'ব যদি ক'ৰবাত কিছুমান টপিক এড কৰিছে তোমালোকৰ এতিয়া কিছুমান টেক্সট বুকত আকৌ কিছুমান মানে চেঞ্জ কৰিছে টেক্সট বুকছবোৰে চেঞ্জ কৰিছে ফুল চেঞ্জ নকৰিলেও কিছুমান চেপ্টাৰ চেঞ্জ কৰিছে গতিকে চেঞ্জ কৰাখিনি তোমালোকে চাবই লাগিব সেই কাৰিকুলামখন তোমালোকে চাবই লাগিব মূল কথা সেইটো বুজি পাইছা তাৰপাছত এতিয়া চোৱা
not all chapters carry same marks, identify the high weighted chapter. So তোমালোকে সেই কাৰিকুলামখন বা যেতিয়া চিলেবাছটো চাবা গম পাবাই যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিছে, গতিকে সেইমতে তোমালোকে এপ্ৰ'চ কৰিব পাৰিবা, বুজিছা? এতিয়া চোৱা আল্টিমেট এংকৰ ফৰ এক্সাম প্ৰেপ। ইয়াত মই এটা কথাই কওঁ যে বহুত ষ্টুডেণ্টে দেখোঁ যে মূল কিতাপখন নপঢ়ি পেলাই মই আমুকখন সহায়িকা লওঁ, আমুকখন প্ৰশ্নোত্তৰ লওঁ, সেইবোৰ বাদ দিয়া। এতিয়া সেইবোৰ বাদ দিয়া, যদি পিছত সময় থাকেগৈ তেতিয়া কৰিবা, কিন্তু মোৰ মতেতো সেইখিনি ল'বলৈ দৰকাৰী নাই যদি তোমালোকে নিজৰ কিতাপখনকে এখন বাইবেল বুলি ভাবা, নিজৰ কিতাপখনকে মূল বুলি ভাবা, যিখন তোমালোকক দিছে চৰকাৰী বা তোমালোকৰ যিখন মেইন কিতাপ টেক্সট বুকখন, সেইখন কিতাপকে যদি মূল বুলি ভাবা, তেনেহ'লে বাকী একো পঢ়াৰ দৰকাৰেই নাই, সহায়িকা লোৱাৰ দৰকাৰেই নাই। গতিকে মূল কোনখন? তোমালোকৰ যিখন তোমালোকৰ ওচৰত টেক্সট বুক আছে সেইখন। ছেকেণ্ডাৰী বস্তুবোৰ কোনবোৰ? সেইবোৰ যিবোৰ সহায়িকা ওলাব, প্ৰশ্নোত্তৰ ওলাব, সেইখিনি বস্তু ছেকেণ্ডাৰী বস্তু। গতিকে প্ৰথম মাষ্টাৰ দ্য টেক্সট বুক, বুজি পালা? তাৰপাছত এইটো চোৱা বস্তুখিনিতো আমি জানো যে প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট, এইটো এটা এডুকেশ্যনৰ এটা থিয়ৰিও আছে, এটা ল আছে, ল অফ এক্সাৰচাইজ। গতিকে আমি ৰিভিজন কৰি থাকিব লাগিব। আৰু ৰিভিজনটো কিয় কৰিব লাগে তোমালোকে নিশ্চয় জানা যে বস্তুবোৰ আমি এবাৰতে পঢ়ি পেলাইতো আমি মনত ৰাখি থ'ব নোৱাৰোঁ, আমি বাৰে বাৰে পঢ়ি থাকিব লাগিব, গৈ থাকিব লাগিব, তেতিয়াহে আমাৰ কি হ'ব, মগজুত স্থায়ীভাৱে বস্তুটো থাকি যাব। এতিয়া যেতিয়া তোমালোকে স্থায়ীভাৱে বস্তুটো ৰাখিবলৈ চেষ্টা কৰিবা, তাৰ আগত কি কৰিব লাগিব, ৰিভিজন কৰিবই লাগিব। এতিয়া ৰিভিজন কেনেকৈ কৰিবা চোৱা, এইটো এটা নেভাৰ এণ্ডিং প্ৰচেছ বুলি ক'লেও ভুল নহ'ব। চোৱা মই 3টা পইণ্ট দিছোঁ। দ্য মাষ্টাৰী টেষ্ট আচলতে কি হয়, চোৱা মই তোমালোকক যদি এই কথাখিনি বুজাই আছোঁ, যে মই এতিয়া যে এই শ্লাইডখন তোমালোকক বুজাই আছোঁ, মই এইটো কাৰণে বুজাব পাৰিছোঁ যে মই তাৰ আগত ভালকৈ পঢ়ি লৈছোঁ বা ভালকৈ মই কথাখিনি বুজি লৈছোঁ, বুজি লোৱাৰ পাছতহে মই তোমালোকক বুজাইছোঁ, হয়নে? গতিকে কোনো এটা বস্তু যেতিয়া তুমি নিজক বুজাব পাৰিবা বা আনক বুজাব পাৰিবা, তাৰ মিনছ কি, তুমি সেই বস্তুটো বুজি পাইছা। চ' কি হ'ব, if you can explain the concept to yourself without looking at the book, you have mastered it. মানে যদি তুমি কিতাপখনলৈ নোচোৱাকৈ বস্তু এটা নিজক বা আনক বুজাব পাৰিছা, সেইটো তোমাৰ বাবে বৰ ডাঙৰ কথা। গতিকে মই ভাবোঁ যে তোমালোকে গ্ৰুপ ডিছকাশ্যনো কৰিবা। ইয়াত ইয়ৰ চেল্ফ বুলি দিছে, বাট তোমালোকে কি কৰিবা, গ্ৰুপ ডিছকাশ্যন কৰিবা, বেলেগক বুজাবা, বেলেগক বুজালে নিজে বেছিকৈ বুজে, গতিকে সেইটো কাম কৰিবা। আণ্ডাৰষ্টেণ্ড এণ্ড ৰিষ্ট্ৰাকচাৰ মানে কি, যিখিনিত স্কুলত তোমালোকক টপিক পঢ়াইছে সেই টপিকখিনিতো স্কুলত বুজিবলৈ চেষ্টা কৰিবা। এনেকুৱা নহয় যে মই ঘৰত অকল বুজি ল'ম, স্কুলত ছাৰসকলে বা ছাৰ বাইদেউসকলে যি বুজাইছে সেইখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবাই। তাৰ লগতে তোমালোকে কি কৰিবা, তাৰ লগতে তোমালোকে কি কৰিবা, সেই বুজা বস্তুখিনি ঘৰলৈ আহি তোমালোকে কি কৰিব লাগিব, সেই বুজা বস্তুখিনি ঘৰলৈ আহি নোটছ বনাই থাকিব লাগিব। বা মই নোটছ কেনেকৈ বনাই সেইখিনি মই তোমালোকক পিছৰ পৰ্যায়ত দেখুৱাই যাম, যে নোটছসমূহ কেনেকৈ বনোৱা হয় বা নোটছৰ কিবা প্ৰয়োজনীয়তা আছেনে সেইখিনি মই ক'ম। কিন্তু এটাই কথা যে স্কুলত যিখিনি বুজিছা সেইখিনি ঘৰলৈ আহি নিজে এবাৰ আওৰাবা আৰু নিজে এবাৰ লিখিবা। যিটো ষ্টাইলতে তোমালোকে নিলিখা, নিজে এবাৰ লিখিবা। আৰু টেষ্টৰ কথাটো গম পোৱাই যে পৰীক্ষা আমি কিয় দিওঁ, পৰীক্ষা আমাক টেষ্ট কৰি থাকে, হয়নে? পৰীক্ষাসমূহে আমাৰ মানে পৰ্যায়টো কিমানলৈ গৈছে, আমি কিমান দূৰ আগবাঢ়িব পাৰিছোঁ এই চিলেবাছটোৰ লগত, সেইটো গম পাবা কেনেকৈ, যেতিয়া তোমালোকে টেষ্ট দি থাকিবা। টেষ্টসমূহ মানে কি, তাৰ বাবে এটা ভাল চ'ৰ্চ হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছবোৰ যেতিয়া তোমালোকে চাবা, তেতিয়া গম পাবা যে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, আৰু যেতিয়া পঢ়ি তোমালোকে সেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিবা, যদি ছল্ভ কৰিব পাৰিছা গম পাবা যে ইতিমধ্যে সেইখন মোৰ যিখিনি টপিক আছিলে সেইখিনি মোৰ বুজা হৈ গৈছে, আৰু যদি হোৱা নাই তেনেহ'লে গম পাবা যে মোৰ আৰু অলপ ইয়াত দিবলৈ আছে। চ' সেই এপ্ৰ'চটো তেনেকুৱা ধৰণে, বুজিছা? সেই এপ্ৰ'চটো তেনেকুৱা ধৰণে। এতিয়া আমি তাৰপাছত চাওঁ, এই কথাটোতো গম পোৱাই যে এক্সামিনাৰ্ছ ৰিয়েলিটি, থাউজেণ্ডছ অফ মেছি চিটছ এক্সামিনাৰ বেয়া পায়, কাৰণ খেলি মেলিকৈ লিখাটো, অৰ্থাৎ এক্সামিনাৰে কি ভাল পায়, এখন ক্লিন পেপাৰত ইজি টু মাৰ্ক, অৰ্থাৎ মাৰ্কছ দিবলৈ যিখন কুৱেশ্যন আনচাৰ শ্বীটত ইজি হয়, ধুনীয়াকৈ লিখে, পৰিপাটিকৈ লিখে, সেইখন আনচাৰ শ্বীট এক্সামিনাৰে ভাল পায়। গতিকে সেইখন আনচাৰ শ্বীটত তোমালোকে গুৰুত্ব দিবা। এইটো মই এটা তোমালোকক এনাটমি এটা দেখুৱাই দিছোঁ যে এইটো মেছি আনচাৰ চোৱা, তাত কোৰ পইণ্টছ যিখিনি আছে ইয়াত হিডেন হৈ আছে, অৰ্থাৎ ইয়াত একো ধৰিব পৰা নাই কোনটো কোৰ পইণ্টছ কি। এইটো হৈছে ষ্ট্ৰাকচাৰ, এইটো ডিজিটেলি প্ৰিপেয়াৰ হৈছে, বাট তোমালোকক মই কৈ থৈছোঁ যে কেনেকৈ দিছে চোৱা, পইণ্টাৰ্ছবোৰ দিছে, অৰ্থাৎ বুলেট পইণ্টছ দিছে, চোৱা বুলেট পইণ্টছ দিছে, বা কিছুমান বস্তু বল্ড হৈ আছে, তোমালোকে বল্ড নকৰিব পাৰা, বাট এইটো কৰিব পাৰা যে যিটো বস্তু বেছি গুৰুত্বপূৰ্ণ তাক আণ্ডাৰলাইন কৰি দিছা, হয়নে? যিটো বস্তু বেছি গুৰুত্বপূৰ্ণ সেইটো আণ্ডাৰলাইন কৰি দিছা। বা গেপিংটো চোৱা, তোমালোকে এই বস্তুত গেপিংটো চোৱা, গেপটো কিমান দি থোৱা আছে, এই গেপিংটো তোমালোকে বুজিব পাৰা। চ' বা মেথছত সেই ষ্টেপছবোৰ চোৱা, ষ্টেপছবোৰ এটা ষ্টেপৰ পৰা আনটো ষ্টেপলৈ ধুনীয়াকৈ আহিছে, বুজিছা? একদম ধুনীয়াকৈ আহিছে, ষ্টেপ বাই ষ্টেপ বস্তুবোৰ কৰিছে, গতিকে সেই বস্তুটো আমি গুৰুত্ব দিয়া উচিত। চ' তাৰপাছত আমি একদম এক্সামৰ দিনকেইটালৈ গৈছোঁ, কাৰণ মই তোমালোকক কৈছোঁ যে গোটেই মই কথাটো কৈছোঁ, গোটেইখিনি যাত্ৰা, গোটেই জাৰ্ণিটো তোমালোকক মই সামৰি কৈছোঁ।
আজিৰ দিনটোৰ পৰা একদম এক্সামৰ শেষৰ দিনটোলৈকে গৈছোঁ। গতিকে মই ইয়াত এটাই ক'ম যে এক্সামৰ দিনা কোনো ধৰণৰ নতুন বস্তু পঢ়িবলৈ থৈ নিদিবা, আৰু যিকেইদিন এক্সামৰ গেপ থাকিব সেইকেইদিন কি কৰিবা, ৰিভিজন শ্লটছ তোমালোকে ৰিভিজন কৰিবা। আৰু কিছুমানৰ যদি কিবা পঢ়িবলৈ থাকে বা কিবা সৰু সৰু টপিক যদি বেছি কমপ্লিট কৰিবলৈ থাকে, মই তোমালোকক কৈছোঁ যে আগতীয়াকৈ কমপ্লিট কৰি ল'বা। এক্সামৰ দিনকেইটা মাত্ৰ ৰিভিজন কৰিবলৈ ৰাখিবা বুলি মই আশা কৰিছোঁ। আৰু এটা কথা, এক্সামৰ দুদিনমান আগত এটা নতুন বস্তু আৰম্ভ কৰিবলৈ চেষ্টা নকৰিবা। যিখিনি এক্সামৰ গেপকেইটাত যিমানখিনি ৰিভিজন কৰিব পাৰা সিমানখিনি ৰিভিজন কৰিবা, তেতিয়া তোমালোকৰ এটা ব্ৰেইনটো ফ্ৰেছ হৈ থাকিব, বা এটা কাম ৰিডম, শান্ত হৈ থাকিব, শান্ত সমাহিত হৈ থাকিব মগজুটো। সেইটোৱে, এক্সস্টেড ব্ৰেইন লৈ নাযাবা, কাৰণ এক্সস্টেড ব্ৰেইনে কি কৰিব পাৰে, তোমালোকক এনজাইটি আনিব পাৰে, চব পৰীক্ষাত দিগদাৰ দিব পাৰে। এইখিনি মই একদম পৰীক্ষাৰ দিনকেইটালৈ কৈছোঁ, কাৰণ তোমালোকে পৰীক্ষাৰ দিনকেইটালৈতো যাব লাগিব। আৰু এই গোটেই জাৰ্ণিটো আমি যদি ভালকৈ এনজয় কৰিবলৈ হয়, ভালকৈ পঢ়িবলৈ হয়, কি কৰিব লাগিব, আমি হেল্থ মেইনটেনেঞ্চটো বুজি পাব লাগিব। আমি হেল্থ মেইনটেনেঞ্চটো বুজি পাব লাগিব যে আমাৰ স্বাস্থ্যই পৰমধন, আৰু স্বাস্থ্য থাকিলেহে আমি পাৰিম। গতিকে মই এটাই কওঁ যে 7ৰ পৰা 8 ঘণ্টা, মইতো 8 বুলিও কওঁ, গতিকে 8 ঘণ্টা তোমালোকে টোপনি মাৰা, পানী খোৱা, যিমান পাৰা পানী খোৱা, আৰু কি কৰিবা, শ্বৰ্ট ব্ৰেকছ। মই যে ক'লোঁ 15 ঘণ্টা একেলেথেৰে পঢ়াতকৈ মাজে মাজে ব্ৰেক দি পঢ়িবা। কিন্তু তোমালোকেতো গম পোৱাই প্ৰমোডৰ টেকনিকৰ কথা। প্ৰমোডৰ টেকনিকটো তোমালোকে কি গম পোৱাই, যে ষ্টাডি উইথ ব্ৰেকছ, হয়নে, প্ৰমোডৰ টেকনিক্স। গতিকে ষ্টাডি উইথ ব্ৰেকছ এই বস্তুটো তোমালোকে ইউটিলাইজ কৰিবা বুলি মই আশা কৰিছোঁ। কাৰণ তুমি এজন মানুহ হয়, তুমি কেতিয়াও এজন মেচিন নহয়, বা এটা মেচিন নহয়। গতিকে তোমাক আৰামৰ প্ৰয়োজন হ'বই। গতিকে তোমালোকৰ স্বাস্থ্যৰ কথাটো গুৰুত্ব দিবা, বুজি পাইছা? গতিকে এইখিনি বস্তুৱে যে টাৰ্গেটেড চিলেবাছটো আমি টাৰ্গেট কৰি ৰিভিজনটো আমি চলাই নিব লাগিব। বাকী আমাৰ আনচাৰ ৰাইটিঙৰ কথাটো ক'লোঁ, কেনেকৈ মেচি আৰু ষ্ট্ৰাকচাৰ এটা আনচাৰ লিখিব পাৰি। মই আনচাৰ ৰাইটিঙৰ ওপৰত নিৰ্দিষ্টকৈ এটা ভিডিঅ' আনিম, পাৰ্টিকুলাৰকৈ এটা মই ভিডিঅ' আনিম। বাকী ক'লোৱে যে হেল্থৰ কথাটো আমি গুৰুত্ব দিব লাগিব। এই গোটেইকেইটা কথা যেতিয়া গুৰুত্ব দিম, তেতিয়াহে আমাৰ কিন্তু 90+ পোৱাটো সম্ভৱ। কাৰণ দেহা থাকিলেহে দেহাটো আমাক ভালকৈ লাগিব, হয়নে? বাকী আৰু সেয়াই, শেষত মই এইটোৱে কথা কওঁ যে কনচিষ্টেঞ্চি বিটছ ইণ্টেনচিটি। তোমালোকে জানাই কনচিষ্টেঞ্চি কিমান ইম্পৰ্টেণ্ট। বাকী তোমালোকক কমফৰ্ট জ'নৰ পৰা ওলাবলৈ মই কৈ আছোঁ, মই চুকতে তোমালোকক সেইকাৰণে ফটোখন দি থৈছোঁ। বাকী আজিৰ পৰা আৰম্ভ কৰা, ডিচিপ্লিন থকা মানুহবোৰ, আৰু তেতিয়াহে যিটো তুমি সপোন দেখিছা 90+ এটা পোৱাৰ, সেইটো নিশ্চয় পাৰিবা। কাৰণ তোমাৰ হাততো সাহস আছে, তোমাৰ শক্তি আছে, ক্ষমতা আছে। মুঠতে সেইখিনি লগোৱা, এতিয়াৰ পৰা লগোৱা, ভালকৈ পঢ়া, তেতিয়া নিশ্চয় পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।